আপুনি যেতিয়া দোকানত মোবাইল ফোন এটা কিনিব যাব আপুনি কি দেখা পাব আপুনি দেখা পাব অপো আৰু ভিভোৰ বেনাৰ দি দোকানখন ভৰি পৰি আছে কিন্তু কিয় অপো আৰু ভিভো ইমান চেল হয় তো বলক আজি আমি অপো আৰু ভিভোৰ ৰামায়ণখন পঢ়ো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে কৈ দিছোঁ বান্দৰে বহুত হাল্লা কৰি আছে গতিকে শব্দবিলাক শুনিব পাৰে বেয়া নাপাব এডজাষ্টমেণ্ট কৰিব এতিয়া অপো আৰু ভিভো কথা পাতি আছিলোঁ আমি তাৰ আগত মই এটা ষ্টৰি কওঁ আপোনালোকক এটা ঘটনা কওঁ মোৰ নিজৰ লগত হোৱা এটা মোৰ এক্সপিৰিয়েঞ্চ এটা মোৰ অভিজ্ঞতা এটা মোটামুটি 2 বছৰ আগৰ ঘটনা আৰু একজেক্টলি মোৰ মানে টাইমটো মিছ হ'ব পাৰে 2 বছৰ আগত মই জালুকবাৰীত চব্জি বজাৰ কৰি আছিলোঁ তৰকাৰী কিনি আছিলোঁ থাকোঁতে মই যেতিয়া চব্জি বজাৰ কৰি আছিলোঁ মোৰ পকেটৰ পৰা মোবাইলটো কোনোবাই হাৱাই কৰি দিলে আচ্ছা বাৰু ঠিক আছে গ'ল মোবাইলটো লেন'ভ' আছিল লেন'ভ' A7000 তেতিয়া সেইটোৱে ভাল মোবাইল আছিল আৰু মই কি কৰিলোঁ এতিয়া মোকতো মোবাইল এটা লাগে মোবাইল নোহোৱাকৈ চলাটো অলপ টানেই সৰু মোবাইল এটা কিনিলেও এনেই মিছামিছি পইচাটো যায় দুদিন পিছত এনেও কিনিবই লাগিব তাৰপিছত মই কি কৰিলোঁ মই বোলো তেতিয়া ৰেডমিৰ 3S প্ৰাইম আৰু 3Sটো ভাল মানে মাৰ্কেট লৈ আছে তথাপি মানে চেল অহা নাই ফ্লেছ চেলটো ৰেডমিৰ চেল অহা নাই মই বোলো এতিয়া কি কৰা যায় মোকতো ইমাৰ্জেঞ্চি মোবাইলটো লাগে মই কি কৰিলোঁ মালিগাঁৱত গ'লোঁ মোবাইল এটা কিনিব মালিগাঁৱত গ'লোঁ সেইদিনাই যাই দেখা পালোঁ এখনৰ পিছত এখন মোবাইলৰ দোকান আছে চিৰিয়েলি আপোনালোকে গ'লে গম পাব দেখা পালোঁ যে এনেকৈ অপো আৰু ভিভোৰ বেনাৰ লগোৱা আছে মানে দোকানৰ ভিতৰটোৱে দেখা নাপায় ইমান বেনাৰকেইখনহে দেখা পায় দোকানৰ ভিতৰে দেখা নাপায় তাৰপিছত মই বোলো বাৰু ঠিক আছে উপায় নাই মোক লাগে যিহেতু মোবাইলটো মই গ'লোঁ দোকানখনত যাই মই ক'লোঁ বোলে দাদা মোক এটা ফোন লাগিছিল যিজন মানুহ আছিল তাতে তেওঁ ক'লে বোলে দাদা মোকে আৰু দাদা বুলি মাতিলে মই দাদা বুলি মাতিলোঁ দুজন মানুহ একেলগে দাদা কেনেকৈ বাৰু ঠিক আছে তেওঁ ক'লে দাদা কি মোবাইল লাগে কিমান ৰেঞ্জত লাগে মই ক'লোঁ বোলে ৰেঞ্জটো পিছৰ কথা মোবাইলটো ভাল কোৱালিটিৰ হ'ব লাগে যদি ভাল কোৱালিটিৰ মোবাইল হয় মই 2000 বা 3000 টকা বেছিকৈও দিব ৰেডি আছোঁ সেইটোতো চান্সেই পালে আৰু তাৰপিছত মোক মানুহজনে ভিভো V5 ওলাই দিলে তেতিয়া মানে ভিভো V5 মানে বিৰাট পপুলাৰ আৰু চাৰিওফালে য'তে আপুনি দেখা পায় বেনাৰ দেখা পাব ভিভো V5 মুনলাইট চেলফি 20 মেগাপিক্সেল কেমেৰা কিবা কিবি হেন তেন এইবিলাক আৰু তেওঁ মোক ভিভো V5 ওলাই দিলে মই ক'লোঁ কিমান দাম এইটো তেওঁ ক'লে 20,000 উশাহ টানিবই পৰা নাই তেতিয়া 20,000 ঠিক আছে ফিচাৰটো কেনেকুৱা মানে ফিচাৰবিলাক সুধিলোঁ মই তেওঁ ক'লে বোলে এইটো কেমেৰাটো ফ্ৰণ্ট কেমেৰাটো 20 মেগাপিক্সেলৰ মুনলাইট চেলফি চন্দ্ৰতকৈও বেছি পাব বেক কেমেৰাটো কিবা 16 মেগাপিক্সেল নে কি নে 13 আছে কিবা তেনেকুৱা আছিল আৰু মই মনত নাই তাৰপিছত মই প্ৰচেছৰটো কি অক্টাকোৰ প্ৰচেছৰ তেওঁ মোক ক'লে অক্টাকোৰ প্ৰচেছৰ অলৰেডি মই গোটেই কথাখিনি জানো আৰু কোনটো কেনেকুৱা কি কৰিব লাগে মই গোটেই কথাখিনি জানো অক্টাকোৰ প্ৰচেছৰ এনেকৈ ক'লে মই অক্টাকোৰটো কিহৰ প্ৰচেছৰ কোম্পানী কি প্ৰচেছৰ নাই এনচাৰে নাই ঠিক আছে তেতিয়া প্ৰচেছৰটো ভিভো V5ৰ মই যদি মনত কৰোঁ স্নেপড্ৰেগন 425 আছিল চাগে 425 আচ্ছা তাৰপিছত মই ক'লোঁ ঠিকে আছে মোকতো ইমান দামী নালাগে
তাৰপিছত মই ক'লোঁ বোলে বেলেগ এটা দেখুৱাওক আৰু কেনেকুৱা আছে চাওঁ। তাৰপিছত ওলাই দিলে অ'প্পো F3, মানে ভিভ' V5 আৰু অ'প্পো F3 বিৰাট কম্পিটিশ্যন চলি আছে আৰু মাৰ্কেটত অ'প্পো F3। মই বোলো এইটো কিমান দাম, 24,000 নেকি এনেকুৱা দাম কৈছে। তাৰপিছত মই ক'লোঁ বোলে মই ইমান দামী মোক নালাগে, বহুত কিবা কিবি আৰু এইটো অমুক ফিচাৰ, কেমেৰা ইমান তমুক ডিছপ্লে কিবা কিবি বহুত কিবা কিবি কৈ আছে আৰু ল'ব লাগে। আৰু ময়ো ভাবিলোঁ বোলে মোবাইলটো মোক লাগিবই, কি কৰা যায়। তাৰপিছত মই ক'লোঁ বোলে আপোনালোকে মোবাইলটো ৰাখি থ'ব, মই আহিম পিছত, কালি মই আহি মোবাইলটো লৈ যাম। সিহঁতে মোৰ এনেকুৱাকৈ ব্ৰেইন ৱাছ কৰিছে, মই মানে ভাবিলোঁ অ'প্পো আৰু ভিভ'ৰ বাহিৰে বেলেগ ল'লে বেয়াই হ'ব নেকি, বেলেগৰ কেমেৰা ভাল। অলৰেডি স্নেপড্ৰেগন 425 430 তেনেকুৱা এটা ৰেডমি 3S প্ৰাইমত দি আছে। এই প্ৰচেছৰ 3S প্ৰাইমত দাম আছিল 8,999 9,000 টকা, আৰু সিহঁতৰ দাম 20,000। কিয়? 20 মেগাপিক্সেল মুনলাইট চেলফি। কিন্তু মই মোবাইলটো নল'লোঁ। কিয় নল'লোঁ? ইমান পইচা মোৰ নাই, ইমান পইচা মই দিব নোৱাৰোঁ। তাৰপিছত মই গুচি আহিলোঁ। মোৰ লগত যিটো ঘটনা হ'ল সেইটো আপোনালোকৰো কাৰোবাৰ লগত নিশ্চয় হৈছে, কিন্তু কিয়? এই প্ৰশ্নটো আছে চবৰে মনত। কিয় দোকানত গ'লে কিয় অকল অ'প্পো আৰু ভিভ'ৰ মোবাইল দেখায়, কিয় বেলেগ নেদেখায়? কিয় কিয় কিয়? তিনিটা কাৰণ আছে। অ'প্পো আৰু ভিভ'ৰ মাৰ্কেট শ্বেয়াৰ ইমান থকা তিনিটা কাৰণ আছে। নাম্বাৰ 1 কাৰণ মাৰ্কেট ষ্ট্ৰেটেজি। অ'প্পো আৰু ভিভ'ৰ পেৰেণ্ট কোম্পানী, মানে যিটো অৰিজিনেল কোম্পানী যাৰ পৰা অ'প্পো আৰু ভিভ' হৈছে, এই পেৰেণ্ট কোম্পানীটো এটাই কোম্পানী। এইটো এটাই কোম্পানী যাৰ নাম BBK ইলেক্ট্ৰনিক্স বুলি কয়। এই BBK ইলেক্ট্ৰনিক্সৰ পৰাই অ'প্পো আৰু ভিভ' হৈছে। সিহঁতৰ ষ্ট্ৰেটেজিটো কেনেকুৱা? চেলাৰক, মানে যোনে অ'প্পো বা ভিভ' মোবাইল চেল কৰে, সিহঁতক অ'প্পো আৰু ভিভ' কোম্পানীৰ পৰা 13% কমিশ্যন দিয়া হয় এটা মোবাইল চেল কৰিলে। আৰু অন দ্য আদাৰ হেণ্ড বেলেগ মোবাইল যদি সিহঁতে চেল কৰে, বেলেগ কোম্পানী যেনে Xiaomi, Asus, Lenovo, Motorola এনেকুৱা কোম্পানী মোবাইল চেল কৰিলে অনলি 5% কমিশ্যন পায় সিহঁতে। এইটো নাম্বাৰ 1 কাৰণ, যিটো কাৰণে অ'প্পো আৰু ভিভ' চেলটো ইমান বেছি। আৰু আপুনি দোকানত যেতিয়া মোবাইলটো কিনিব যাব, আপোনাক অ'প্পো আৰু ভিভ' কিনিব ব্ৰেইন ৱাছ কৰি দিব, আপোনাৰ পকাই দিব আপোনাক, আপুনি কিনিবই লাগিব অ'প্পো আৰু ভিভ'। ছেকেণ্ড কাৰণ এডভাৰটাইজমেণ্ট। অ'প্পো আৰু ভিভ'ৰ এডভাৰটাইজমেণ্ট আপোনালোকে দেখিছে। যিকোনো জেগাত গ'লে আপুনি, আনকি পুলিচ ষ্টেচনতো মই অ'প্পো আৰু ভিভ'ৰ বেনাৰ দেখা পাইছোঁ। পুলিচ ষ্টেচন বেলেগতো কিয় নাথাকিব? মানে এখন দোকানত যেতিয়া দোকানীয়ে অ'প্পো বা ভিভ'ৰ বেনাৰ এখন লগাব, অকল বেনাৰখন লগোৱাৰ কাৰণে সিহঁতে মান্থলি 30,000 পৰা 35,000 টকা চেলাৰী পায়, অকল বেনাৰখন লগোৱাৰ কাৰণে। 3 নম্বৰ কাৰণ মেগাপিক্সেল। আমাৰ ইণ্ডিয়াত, ভাৰতত যিবিলাক কাষ্টমাৰ আছে, মোবাইল কাষ্টমাৰ, ফোনৰ কাষ্টমাৰ, তেওঁলোকে কোৱালিটি নাচায়, তেওঁলোকে চায় মেগাপিক্সেল, কেমেৰাটো কিমান মেগাপিক্সেলৰ। আৰু ইয়াৰে ফাইদা অ'প্পো আৰু ভিভ' উঠায়। 20 মেগাপিক্সেল দি দিব, 25 মেগাপিক্সেল দি দিব, 30 মেগাপিক্সেল দি দিব, কিমান হিচাপে নাই, তাৰে ফাইদা অ'প্পো আৰু ভিভ' কোম্পানীটো উঠায়। আপুনি দেখা পাব নিশ্চয় অ'প্পো আৰু ভিভ'ৰ যিমান মোবাইল লঞ্চ হয়, চবৰে কেমেৰা মেগাপিক্সেল বহুত। আমি এইটো নাচাওঁ যে তাত প্ৰচেছৰ কি আছে, কেমেৰা যদিও মেগাপিক্সেল বেছি, কেমেৰাৰ এপাৰচাৰ কি, ফ'কাছ কি, সেইবিলাক আমি নাচাওঁ, লেন্স কি, সেইবিলাক আমি নাচাওঁ, অকল মেগাপিক্সেল। এইটো ডাঙৰ আৰু চবতকৈ ডাঙৰ কাৰণ। আপোনালোকে কওক, আপোনালোকে কোনে কোনে অ'প্পো বা ভিভ' মোবাইল কিনি এতিয়াও পস্তাই আছে?
যদি ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই ভিডিঅ'টো লাইকো কৰক শ্বেয়াৰো কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ মই আপোনালোকৰ কাৰণে সদায় নতুন টেকনিকেল ভিডিঅ' লৈ আহি থাকিম আজিকালি ইমানেই ধন্যবাদ জয় অসম